নাম বাদ পৰিব। এইদৰে যদি NRC প্ৰক্ৰিয়া চলি থাকোঁতে হাজাৰ হাজাৰ মানুহক যদি ডি ভোটাৰ সজোৱা হয় আৰু যদি এনেকৈ তেওঁলোকক বঞ্চিত কৰা হয়, তেনেহ'লে NRC কৰাৰ অৰ্থ কি হ'ব? সেইদিনা অধ্যক্ষ মহোদয়ে আমি দিয়া তথ্য প্ৰমাণবিলাক চাই সেইদিনাই কৈছিল হোম ছেক্ৰেটাৰী, কমিশ্যনাৰ, ইলেকশ্যন অফিচাৰ, DGP সকলো আছিল, আজিৰ পৰা নতুনকৈ আৰু কোনো মানুহক ডি লগাব নোৱাৰিব। আগত যিমান মানুহক ডি লগাইছিল, আজিৰ পৰা কিন্তু নতুনকৈ কোনো মানুহক ডি লগাব নোৱাৰিব। আৰু সেই 2018ৰ পৰা নতুনকৈ আৰু কোনো মানুহক ডি লগোৱাটো বন্ধ কৰিছিল অধ্যক্ষ মহোদয়ে, সকলোকে হুকুম দিছিল। আৰু সেই কামটো আমি AUDF দল আমি যদি তাত নাথাকিলো হয়, বিধানসভাত এইটো লৈ যদি হুলস্থুল নহ'লে হয়, NRCৰ ফাইনেল ড্ৰাফ্ট ওলোৱাৰ আগত আৰু কেইবা লাখ মানুহৰ নামত ডি লগালেহেঁতেন, এনেকৈ আৰু 30-40 লাখ মানুহৰ নাম NRCৰ পৰা বাদ পৰিলেহেঁতেন। এটা উদাহৰণ মই দিলোঁ। দ্বিতীয়তে, যেতিয়া NRCৰ মডেলিটি যেতিয়া বনাইছিল 2009 চনত,